নমস্কাৰ, মেডিলাইফ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেডিলাইফ নিউজৰ জৰিয়তে আমি আপোনাৰ জীৱন বিষয়ক, স্বাস্থ্য বিষয়ক আৰু জ্যোতিষ বিষয়ত আমি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰোঁ। আপোনালোকে আমাৰ চেনেলটোক লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আহক বন্ধুসকল, আজি আমি এটা অন্য বিষয়ে আৰম্ভণি কৰোঁ। ঘৰুৱা অশান্তি আমাৰ জীৱনটোৰ কাৰণে এটা যথেষ্ট কষ্টকৰ পৰিৱেশ ৰচনা কৰে। ঘৰুৱা অশান্তি দূৰ কৰাৰ কাৰণে কিছু জ্যোতিষ শাস্ত্ৰত তাৰ বিধান আছে, ধৰ্মীয় তত্ত্ববিলাকতো কিছু বিধান আছে। আজি আমি ধৰ্মীয় তত্ত্ব, জ্যোতিষ তত্ত্ব আৰু আমাৰ চাইণ্টিফিকেলি যি বিচাৰ, এই গোটেই কথাৰ ওপৰত আমি এটা চৰ্চা বা এটা দিশ আমি নিৰূপণ কৰিম। গতিকে আহক বন্ধুসকল, সেই দিশকেইটা কি, সেই কৰ্মকেইটা কি, তাক আমি আলোচনা কৰোঁ। ঘৰুৱা অশান্তি দূৰ কৰাৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত আপুনি আপোনাৰ ঘৰৰ সন্মুখত তুলসীৰ গছ ৰোৱাটো অতি প্ৰয়োজন। তুলসীৰ গছ ঘৰৰ সন্মুখত ৰুই তাক যদি নিয়মিতভাৱে আপুনি তেলৰ চাকিৰে তাক আপুনি বন্তি জ্বলায়, তো আপোনাৰ ঘৰত শান্তি, সুখ পৰিৱেশ বিৰাজমান কৰে। আমাৰ ধৰ্মীয় তত্ত্ববিলাকত কোৱা যায়, শিৱ পৰিয়াল এটাৰ পৰিয়াল এটা সুখ শান্তিৰ কাৰণে এটা সুন্দৰ দিশ নিৰূপণ কৰে। এখন ঘৰ, এটা পৰিয়াল পৰিচালনাৰ কাৰণে শিৱৰ যি মাহাত্ম্য, আমি শিৱৰ বিভিন্ন ব্যাখ্যাত আমি পাওঁ। গতিকে যিসকল লোকে শিৱৰ আৰাধনা কৰে, শিৱক ধ্যান কৰে, তেওঁলোকৰ ঘৰুৱা অশান্তি দূৰ হয়। কাৰণ শিৱই তেওঁৰ যি শিৱ পুৰাণত বিভিন্ন সময়ত তেওঁৰ যি পৰিৱেশ, তেওঁৰ আশে-পাশে যিটো পৰিৱেশ, সেই পৰিৱেশটোত সকলো সময়তেই মানুহ, দেৱতা আৰু জীৱ জন্তুক বিৰাজমান কৰি ৰাখে। গতিকে সেইকাৰণে শিৱৰ আৰাধ্য কৰা লোকসকলে তেওঁৰ নিজৰ লগতে ঘৰখন আৰু সামাজিকভাৱে যি সকলো বিষয়তে তেওঁ এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিব পাৰে। ইয়াৰ উপৰিও যদি আমি এক্সেছ কনচিয়াছনেছৰ ফালৰ পৰা চাবলৈ যাওঁ বা আমি চাইণ্টিফিকেলি চাবলৈ যাওঁ, তেতিয়াহ'লে যদিহে আপুনি ঘৰুৱা শান্তি স্থাপন কৰিব বিচাৰিছে, তেতিয়াহ'লে সকলো কথাক বা কিছু বিষয়ক আপুনি গ্ৰহণ কৰাটো অতি প্ৰয়োজন। সমাজখনৰ ব্যৱস্থাবিলাক সেইধৰণে চলি আছে। আপুনি তাক যদি প্ৰত্যেকটো সময়ত প্ৰত্যেকটো সময়ত আপুনি যদি ক্ৰিয়া কৰিবলৈ যায়, তেতিয়াহ'লে আপোনাৰ নিজৰহে অশান্তি আৰম্ভণি হ'ব। আপোনাৰ অশান্তি আৰম্ভণি আপোনাৰ অন্তৰত হ'ব, আপোনাৰ মনৰ ভিতৰত আৰম্ভণি হয় আৰু সেয়াই বহুত সময়ত প্ৰতিফলন হয়। ঘৰখনৰো ঠিক প্ৰত্যেকজন মানুহৰ যদি মনত শান্তি বিৰাজমান নাথাকে, তেতিয়াহ'লে অশান্তি বিভিন্ন বিষয়ত হোৱাটো স্বাভাৱিক কথা। গতিকে সেইকাৰণে প্ৰত্যেকজন ঘৰৰ মানুহৰ শান্তি, প্ৰত্যেকজন ঘৰৰ মানুহৰ মনত এক প্ৰশান্তি ভাৱ বিৰাজ কৰিবৰ কাৰণে আপুনি নিশ্চয় তেওঁলোকৰ কাৰণে ভাল দিশ, ভাল পৰামৰ্শ, ভাল কিছু কথা বতৰা চৰ্চা কৰাটো অতি প্ৰয়োজন। ইয়াৰ উপৰিও আপুনি নিজৰ আত্মাক, নিজৰ অন্তৰক শুদ্ধিকৰণ কৰিবৰ কাৰণে, এটা শান্তি পৰিৱেশ দিবৰ কাৰণে আপুনি একাত্ম হৈ ধ্যান কৰিব। কিছু সময় আপুনি অকলে থাকিব, কিছু সময় নীৰৱতা হৈ থাকিব আৰু প্ৰত্যেকটো বিষয়ত নিজৰ বিচাৰ আপুনি নেদেখুৱালে বা নিজৰ বিচাৰক আপুনি প্ৰকাশ নকৰিলেও হৈ যায়। গতিকে বন্ধুসকল, গোটেইকেইটা বিচাৰ আপোনালোকে প্ৰয়োগ কৰি চাব। কাৰণ ধৰ্মীয় বিচাৰ, জ্যোতিষশাস্ত্ৰৰ বিচাৰ আৰু আমাৰ যি দৈনন্দিন জীৱনত আধুনিক সময়ত যি প্ৰয়োজনীয় বিষয়, সেই গোটেই বিষয়ক ইয়াতে ক'বলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ।